তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। চব টিকটৰ কাৰণে এইবোৰ পিষ্টল নহয় আচলতে হাউলি ৰাসৰ পৰা কিনো আনি সকলোকে নমস্কাৰ জনাইছোঁ আৰু যোগাস্মিতা ব্লগৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। লগতে আশা কৰিছোঁ আজিৰ ব্লগটো চাই নিশ্চয় ভাল পাব বুলি। গতিকে চাই থাকক আজিৰ ভিডিঅ'টো। আৰু আজি ভাবিছোঁ হাউলিলৈ যাওঁ বুলি। হাউলিত ৰাস চলি আছে যিহেতুকে, আৰু সকলোৱে কৈ আছে হাউলিৰ ৰাস এইবাৰ বহুত ভাল হৈছে যিহেতুকে 95 সংখ্যক ৰাস মহোৎসৱ চলি আছে। সেয়েহে ভাবিছোঁ আমি আজি সকলোৱে ৰাস চাবলৈ যাম আৰু আপোনালোককো দেখুৱাম তাৰ পৰিৱেশ কেনেকুৱা মূৰ্তি, কেনেকুৱা দোকান দিছে তাত, কেনেকুৱা লটাৰীত গাড়ী দিছে। আৰু হাউলিৰ লটাৰী খেলৰ কথা সকলোৱে জানে নিশ্চয়। সেয়েহে মই তাত সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। যাব ওলালোঁ। এয়া আমি গৈ আছোঁ, বৰপেটা বজাৰ পাৰ হ'লোঁ। এতিয়া হাউলি পালোঁ আমি। এতিয়া গৈ আছোঁ, গেট পোৱা নাই যায়। আমি গেটৰ ফালে সোমাম আৰু এতিয়া। আৰু যিহেতুকে 2 বছৰ ৰাস হোৱা নাছিল, সেয়েহে এইবাৰ বহুত ভিৰ হৈছে। এয়া চাওক, আমি এতিয়া গেট পালোঁ আহি। এয়া বজাৰৰ ওচৰৰ গেট এইখন। ইমান ধুনীয়াকৈ কৃষ্ণৰ ফটোত লাইট দি পেলাই এইখন গেট বনাইছে। বহুত ধুনীয়া লাগিছে চাবলৈ গেটখন। এতিয়া আহিলোঁ গাড়ী থৈ, গাড়ী মামাহঁতৰ ঘৰত থলোঁ আৰু এতিয়া আমি খোজকাঢ়ি আছোঁ ৰাসত যোৱাৰ কাৰণে। চাই থাকোঁ ভিৰ, একেবাৰে ইমান দূৰৰ পৰাই ভিৰ। এতিয়া আমি ভিতৰত সোমাম এতিয়া। আৰু এইখন চাওক নিঞ্জা, এইফালে আছে ATV আৰু এইখন হ'ল আপাচি। চাওক ইমান ধুনীয়াকৈ সজাই থৈ দিছে। আমি টিকট ল'লোঁ আৰু আপোনালোকেও আহিলে ল'ব ইয়াত। বহুত ধুনীয়া ধুনীয়া গাড়ী আছে ইয়াত। চাওক কি ধুনীয়া লাইট, এনেকৈ মানে ডিজাইন কৰি দিছে এইপিনে। এয়া চাওক, যে এখন মানে 100 টকীয়া যে মানে খেল এখন আছে, বহুমুখী সাংস্কৃতিক প্ৰকল্প হাউলি নিৰ্মাণৰ সাহায্যৰে। সেই খেলখনৰ এই প্ৰাইজবিলাক চাওক, ইয়াতে মানে এনেকৈ থৈ দিছে। আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ ভালকৈ। লাইন চব টিকটৰ কাৰণে এইবোৰ, এই টিকট লোৱা লাইন এইবোৰ।
দমন পৰ্ব আৰু কালিয়ানাগক কেনেদৰে দমন কৰিছিল শ্ৰীকৃষ্ণই এয়া দেখুওৱা হৈছে ইয়াত আৰু চাওক কিমান দীঘল আমাৰ মহাপুৰুষ চাৰিজনৰ ইয়াত মূৰ্তি বনোৱা হৈছে ইমান ধুনীয়াকৈ আৰু এইফালে আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু এইফালে আছে হৰিদেৱ আৰু এইফালে আছে শ্ৰী শ্ৰী দামোদৰদেৱ আৰু এইফালে আছে শ্ৰী শ্ৰী মাধৱদেৱ আছে এইফালে আৰু এইফালে বশিষ্ঠ দেৱশৰ্মা দেৱক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে এতিয়া আমি কীৰ্তন ঘৰ পালোঁ ৰাসৰ মঞ্চ য'ত 21 তাৰিখে ৰাজা হাছান আহিব আৰু ৰাজা হাছানক সকলোৱে চিনি পায় ৰাজা হাছান সাৰেগামাপাৰ কণ্টেষ্টেণ্ট আছিল তেওঁ আহিব 21 তাৰিখে এয়া চাওক মঞ্চখন অলপ ডাঙৰকৈ দেখাই আছোঁ ময়ূৰৰ পাখিৰ এখন গেট এইখন ময়ূৰৰ পাখিৰ অৰিজিনেল নহয় বাঁহেৰে বনোৱা হৈছে একদম অৰিজিনেলৰ নিচিনা দেখি এয়া আমি বাণিজ্য মেলাত সোমালোঁ পিষ্টল নহয় আচলতে এইটো পেন হয় কলম চাওঁ ইমান ধুনীয়া আম লোৱা টেঙা না চাবা টেঙা না লোৱা লোৱা নালাগে হ'ব আৰু সুবিধা যি মিঠা হয়
বজাৰ পালোঁ আৰু পাৰ হ'ম আৰু হাউলি বজাৰ। হাই গুড মৰ্ণিং। কালি আৰু ভিডিঅ' নবনালোঁ আহি পেলাই, কাৰণ বহুত ৰাতি হৈ গ'ল। সেয়েহে আপোনালোকক ৰাস দেখুৱালোঁ। হাউলিৰ কেনেকুৱা পালে কমেণ্টত জনাব। আৰু কালি হাউলিৰ ৰাসৰ পৰা কি কিনো আনিলোঁ আপোনালোককো দেখাওঁ বুলি, গতিকে চাওকচোন কি কি আনিলোঁ। গতিকে দেখুৱালোঁ যি আনিলোঁ, সৰু সুৰা বস্তু আনিলোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি কোনোবা নতুন হয় মোৰ চেনেলত, তেতিয়াহ'লে মই প্ৰণাম গ্ৰহণ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিলৈ আহোঁ, নতুন নতুন ভিডিঅ' লৈ মই যুগস্মিতাই পুনৰবাৰ আহি থাকিম। তেতিয়াহ'লে আজিলৈ আহোঁ, নমস্কাৰ, জয় আই অসম।